everybody, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ শিল্পী সিম্পলিসিটি। আজি মই ৰিয়েকচন আৰম্ভ কৰিবলৈ আছো আমাৰ অসমীয়া ধাৰাবাহিকৰ দুটি মনৰ জনাক। তাতে বিৰাট ফেমাছ আছিল মইনা তুমি জুই ডায়লগটো। তো তাৰে আমাৰ ডাইৰেক্টৰ আছিলে ধাৰাবাহিকখনৰ কল্পজ্যোতি দাস আৰু ষ্টৰী আছিলে নয়ন চাউদৰ আৰু এডিটৰ আছিলে ৰূপাংকৰ দাস আৰু তাত অভিনয় কৰিছিলে আমাৰ সকলোৰে ফেভাৰিট হয় কমল লোচন দা আৰু উপাসনা বাৰ। বিশেষকৈ দুইজন মোৰ বিৰাটে ফেভাৰিট হয়। তো দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি মেছেজ দিছিলি? মাইনা তুমি জুই, মাইনা তুমি জুই, মাইনা তুমি জুই। সৰি ক, সৰি ক, সৰি ভালকৈ ক। সৰি মোক ক্ষমা কৰি দিবা, আজিৰ পৰা মই তোমাক মেছেজ নকৰোঁ। সৰি ক, সৰি আকৌ ক, সৰি। থেংক ইউ দাদা। থেংক ইউ ক'ব নালাগে, প্ৰত্যেকজন পুৰুষৰে এইটো দায়িত্ব। আৰু কাক দিছিলি? হা কি কাক দিছিলো? আৰু কাক দিছিলি? এবে বুঝাই কবে কি? আরে বুঝাই কনা ভাই। ছোৱালী তুমি মাইনা তুমি জুই কাক দিছিলি? আবে ইউনিভাৰ্চিটিত পঢ়িছিলো, 10টোৰ মত কপিৰাইট আছে মোৰ হাতত, যাকে তাকে দিব পাৰো। আৰু কিয় দিছিলি? কোন আৰু? কষ্টুৰীৰ লগৰজনী। চা মোৰ এখন লিষ্ট আছে, য'চতে কেতিয়াবা চিলেক্ট কৰি চেণ্ড কৰি দিওঁ, গুচি যায়, মোৰ কি দুখ বে? কষ্টুৰীৰ নামটো নাইতো লিষ্টখনত। হে কালি আৰু ইয়া কৈ থকা সময়তে হাঁহি আছে। উলিয়া উলিয়া উলিয়া। নাই না চিগাৰেট এটা দিবা, বাগেট এটা দিব, তোক কেঁচৰ টকা দিওঁ। হা তুমি মোৰ লগত এঠাইলৈ যাব লাগিব। কলৈ? মন্দিৰলৈ। বিয়া পাতি নাই নেকি? ব'লা ব'লা ব'লা, আমি পলম নকৰো। ব'লা। অঁ যা যা যা। বোলে সেইটো কোৱাৰ আগতে তুমি মোক এটা বিশ্বাস দিব লাগিব যে তুমি মোৰ লগত অভিনয় কৰি থকা নাই। মোৰ প্ৰতি থকা মৰমবোৰ তোমাৰ মিছা নহয় আৰু ভৱিষ্যতে তুমি মোক কেতিয়াও এৰি থৈ নোযোৱা। প্ৰেম মোৰ কাৰণে ধেমালি নহয় বিক্ৰম। যদি মই তোমাক মোৰ হৃদয়ত স্থান দিওঁ, সেই স্থান মই কাকো দিব নোৱাৰো। তুমি মোৰ লগত সদায় থাকিবানে নে তোমাৰ মৰমবোৰ দুদিনীয়া? চোৱা কষ্টুৰী, মই বিক্ৰম যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তোমাৰ হৈ থাকিব। মই প্ৰতিশ্ৰুতি দিছোঁ তোমাক। মই তোমাক প্ৰতিশ্ৰুতি দিলোঁ, কিন্তু তুমি নিদিলা। আৰু মই তোমাৰ পৰা নিবিচাৰোঁ। এটা কথা কষ্টুৰী, মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰোঁ। আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও, সেই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব। বহিবলৈ নিদিয়া? প্ৰথমবাৰৰ কাৰণে তোমাৰ ঘৰলৈ আহিছো। মই চাহ খুৱাই পঠিয়াইছিলো, কিন্তু বহা। ঠিক আছে। ইয়াত নহয়।
তাত বহা বাৰু মই আহি আছো ঠিক আছে মেকআপ কৰিব নালাগে দিয়া মই অহা বুলি তুমিতো বগাই মইহে মই পিছে আলহী আহিলে প্ৰথমতে পানীহে দিওঁ হয় নেকি কোনোবাইতো কিবা এটা ক'বই লাগিব দাদা আৰু একাপ চাহ দিব থেংক ইউ কোনোবাই কিবা ক'বনে সেইদিনা ফোন কৰিছিল দুবাৰ কিবা কথা আছিল চাগে এতিয়া বা কিয় মুখখন মেলা নাই দেউতাই আপোনাক কি কৈছিল এচৰ মাৰিলে সেইদিনা তাৰপিছত দেউতাক ধৰি গালি শুনাইছে মইতো ডিচিশ্যন লৈছিলোঁ আৰু লগ নকৰোঁ বুলি ভৱিষ্যতে তেনেহ'লে কিয় আহিছে নোৱাৰিলোঁ আচলতে মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নেপায় এক মিনিট কি কৰে এপ্লাই হা ময়ো খাম তুমিতো নেৰাই নাই আজিৰ পৰা ময়ো খাম দিয়াচোন দিয়া ভগাই পাগল নেকি নাই 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 এটা পেকেট আছে পিছত মই বেলেগ এটা আনি দিম নাপায় এনেকুৱা মই প্ৰাণক দিম মই প্ৰাণক দিম নহয় প্ৰাণক দিম ইয়াত বেছি নাই প্ৰাণক দি দিম দিয়া কি শপত খোৱা আজিৰ পৰা আৰু তুমি চিগাৰেট নোখোৱা কি কথাবিলাক কোৱা নাপায় নাপায় প্ৰাণক দি থওঁ মই আহোঁ দিয়া শপত খাব লাগিব তুমি নহয় চিগাৰেট মানে মাজে মাজেহে খাওঁ সদায় নাখাওঁ নহয় আহোঁ দিয়া চিগাৰেট এৰিবানে নেৰা এটা লাষ্ট এটা খাম তাৰপিছত মই হ'ব মোৰ শপত খোৱা কি তুমি নাখাওঁ বুলি আজিৰ পৰা মই চিগাৰেট মই নাখাওঁ দিয়া নাখাওঁ নাথনটো এৰা মোৰ শপত শপত খাইছোতো প্ৰাণ ছাৰপ্ৰাইজ আছে তোৰ কাৰণে হা মই তোমাক যিদিনা পচন্দ কৰিছিলোঁ সেইদিনাই আমাৰ বিয়া ফিক্স হৈ গৈছিল আৰু এই আপুনি বুলি নকলেও হ'ব নেকি নিজকে বয়সীয়াল লাগে তুমি বুলিয়ে ক'বা নহ'লে ঠিক আছে আহা ইমান ধুনীয়া ছোৱালী এজনীয়ে মন মাৰি থাকিলে ভাল নালাগে নহয় এই হৃষ্টপুষ্ট কিউ ঠকত ল'ৰা এজন থকাৰ পিছত কিহৰ ইমান দুখ তোমাৰ কিউট কাৰ কথা কৈছা অবভিয়াছলি মোৰ কিউ ঠকত নহয় প্ৰাণ মই ধেমালি কৰা মুদত নাই মই এইটো বুজি পোৱা নাই যে বিক্ৰমে চিৰঞ্জীৱক এৰি কিয় দিলে আৰে এৰি দিছো হয় কিন্তু এনেকুৱা জেগাত দিছো নহয় এমাহলে বহিবই নোৱাৰিব ৰ'বা না কি প্ৰব্লেম কিন্তু মন্দিৰত লৈ গৈ সেইবোৰ কথা কিয় কৈছিলা কি দৰকাৰত কৈছিলা মোৰ ঘৰত গৈ মোৰ বেমাৰী মাজুলীক মা বুলি মাতিছা কি সাহসত কি দৰকাৰত কোৱা কি প্ৰব্লেম কি তুমি কি কৈছিলা কি তুমি তোমাৰ খং চম্ভালিবা মই মোৰ দেউতাক চম্ভালিম মোৰ খংটো বেছি ইম্পৰ্টেণ্ট নে তোমাৰ প্ৰতি থকা মৰমবোৰ আৰু তুমি এবাৰ মোৰ এই খংবোৰ আঁতৰাই মৰমবোৰ বিচাৰিবলৈ চেষ্টা কৰিছা কেতিয়াবা কোৱা মই ভবা নাছিলো কি মই ভবা নাছিলো যে তোমাৰ এনেকুৱা ৰূপ থাকিব পাৰে সকলো গম পাইছো মই বহু দুখেৰে ক'ব লগা হৈছে যে বিক্ৰম ভাল ল'ৰা নহয়
মাৰিছা এতিয়া কি মোকো মাৰিবা তুমি মোক পাহৰি যাবা নেকি যদি দেউতা সুস্থ হয় আৰু তুমি উভতি নাহা হাঁহিছা যে সম্পৰ্ক শেষ কৰাৰ ৰেকৰ্ড কেৱল তোমাৰ আছে মোৰ নাই কবিতা কেনেকৈ লিখে বাৰু গান লিখিবৰ মোৰ মন আছে শব্দবিহীন এটি গান কবিতা কেনেকৈ লিখে বাৰু গান যি ভাষা চকুৱে ক'লে অৰ্থ বিচাৰি পোৱা টান ধন নালাগে তাৰো আছে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত সেইজন দাদা সেইজন ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু আজিৰ ৰিয়েকশ্যন ভিডিঅ'টো ইমানতে সমাপ্ত তো আকৌ লগ পাম আজিলৈ বাই